নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মনমি গো ইউটিউব চেনেললৈ। কাইলৈ একেদিনাই ভাৰত বন্ধ আৰু চকা বন্ধৰ আহ্বান। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভাৰত বন্ধ আৰু চকা বন্ধৰ সম্পৰ্কে জানিব পাৰিব। চকা বন্ধ পুৱা 6 বজাৰ পৰা গধূলি 7 বজালৈকে সম্পূৰ্ণভাৱে ভাৰত বন্ধ থাকিব। কাইলৈ ভাৰত বন্ধ আৰু চকা বন্ধৰ মূল কাৰণসমূহ হ'ল নতুনকৈ বলবৎ কৰা ই-ৱে বিল বাতিলৰ দাবী, ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে চকা বন্ধ, সকলো দেশতে ডিজেলৰ মূল্য একে কৰাৰ সম্পূৰ্ণ দাবীৰে কালিলৈ ভাৰত বন্ধ আৰু চকা বন্ধৰ সম্পূৰ্ণ ঘোষণা কৰা হৈছে। কাইলৈ পুৱা 6 বজাৰ পৰা কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ ভাৰত বন্ধলৈ সমৰ্থন, ভাৰত পৰিবহণ কৰ্মী কল্যাণ সংঘৰো চকা বন্ধৰ সমৰ্থনৰ লগতে ভাৰতৰ প্ৰায় 40 লাখ ট্ৰাক চালকে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব। আপোনালোকে ভিডিঅ'টো নিশ্চয় চাই আছে আৰু এটা লাইক কমেণ্ট দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়খিনিত এই বন্ধটো আমি সমৰ্থন কৰিব লাগে নালাগে আমাৰ নিজস্ব বিচাৰ্য বিষয়, কাৰণ আমি ইন্ধনৰ মূল্যসমূহ বৃদ্ধি পৰা হাত সাৰিবৰ কাৰণে আমি বন্ধটো পালন কৰিব লাগে। ৰাজস্থান বাকী কিছুমান ৰাজ্যত এই বন্ধটো সম্পূৰ্ণভাৱে পালন কৰিব, কিন্তু আমাৰ অসমৰ জনসাধাৰণে নিশ্চয় কাইলৈ ওলাই আহিব নিজৰ প্ৰাইভেট গাড়ী বা দুচকীয়া বাহনখন লৈ। কিন্তু আমি যদি ইন্ধনৰ মূল্য হ্ৰাস কৰিব বিচাৰোঁ বা অত্যাধিক সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি বন্ধটো পালন কৰা নিতান্তই প্ৰয়োজনীয় বুলি অনুভৱ কৰোঁ। বন্ধুসকল, আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। কাইলৈ চকা বন্ধ বা ভাৰত বন্ধৰ সমৰ্থন কৰে নকৰে সেইটো আপোনালোকৰ বিচাৰ্য বিষয়। মই মনমি গগৈয়ে আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ।